হাই হেল্ল' নমস্কাৰ সকলোকে চালাম মোৰ ফালৰ পৰা। আজি মই এটা বিশেষ বস্তু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, আৰু সেইটো হৈছে আজি মই সকলোকে চিঙৰা বনোৱা অলপ ভাবিলোঁ অকণমান চিঙৰা বনোৱা দেখুৱাওঁ আপোনালোকক। আৰু ময়ো যিহেতু বনাব নাজানো, আমাৰ মা বনাই আছে, তো ভাবিলোঁ অকণমান চবকে দেখুৱাই দিওঁ কেনেকৈ বনাব লাগে। এনেকৈ আটাখিনি এনেকৈ মাৰি লৈছে, আৰু সেইটো এটা আলু মটৰৰ বাদামৰ এটা কি বনাই লৈছে। আৰু এনেকৈ আটাখিনি তেলেৰে পানীৰে মাৰি লৈ এনেকৈ লম্বা লম্বা কৰি বনাই আছে। আৰু এনেকৈ পূৰা বেলি পূৰা দীঘল কৰি দি আছে, আৰু দীঘল কৰি কৰি এনেকৈ সেইটো কি কৰিব, পূৰা পাতলকৈ একদম বেলিব লাগে। বেলি লৈ পূৰা একদম এনেকৈ বেলি লৈ আছে। মই এনেকৈ চাই আছোঁ, নাজানো ময়ো কি কৰিব লাগে নালাগে। এনেকৈ বেলি লৈ তাৰপিছত মাজত 2 টুকুৰা কৰি কাটি লৈছে, এনেকৈ দুভাগ কৰি কাটি লৈছে। আৰু এনেকৈ কাটি লৈ আকৌ এখন বনাব লৈছে। মই আকৌ এবাৰ দেখাব ল'লোঁ। এনেকৈ আকৌ বেলি লৈ আছে, এনেকৈ পূৰা পাতলাকৈ বেলিব লাগিব। আৰু এনেকৈ মাজেৰে দুভাগ কৰি কাটি ল'ব লাগিব। আৰু লৈ পিছত এনেকৈ অকণমান লাহেকৈ পানী অকণমান দিওঁ, বস্তুটো এনেকৈ গোল এটা শ্বেপ দিব লাগিব। আৰু দি এনেকৈ পেষ্টখিনি ইয়াতে ভৰাই দিব লাগিব। মিশ্ৰণখিনিয়ে বুট, আলু আৰু বাদাম এনেকৈ ধুনীয়াকৈ ভাজি লৈছে। লৈ এনেকৈ ইয়াতে ভৰাই দি এনেকৈ চিঙৰাৰ শ্বেপটো দিছে। শ্বেপটো মই দিবলৈ নাজানো, ট্ৰাই কৰিছিলোঁ কিন্তু মই দিবলৈ নোৱাৰোঁ। শ্বেপটো দিয়াটো বহুত এটা টান, আৰু সহজতে নোৱাৰি। অকণমান ভালকৈ ভাবি লৈ একদম অলপ ভালকৈ ট্ৰাই কৰি লৈহে দিব পৰা যায়। আৰু এটা মই দেখাব ল'লোঁ। এনেকৈ ধুনীয়াকৈ অকণমান পানী লগাই ল'লে কি হয়, আঠা লাগি ধৰে, বস্তু সহজে লাগি ধৰে। এনেকৈ ধুনীয়াকৈ বনাই ৰেডি কৰি আছে। এনেকৈ মা বনাই আছে, আৰু এনেকৈ ধুনীয়াকৈ বনাই পূৰা লাইন কৰি দি আছে। বহুত একেবাৰে বনাই লৈছে। মই চাই আছোঁ, ভাল লাগে এইবিলাক বস্তু বনোৱা দেখিলে, কিন্তু বনাব পাৰিলে আৰু বেছি ভাল লাগে, কিন্তু বনাব যিহেতু নোৱাৰোঁ। এনেকৈ বনাই লাইন কৰি দিছে। পিছত গোটেইখিনি এনেকৈ বনাই লৈ আকৌ ফাইনেলি তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দিয়া নাই, ঠাণ্ডা তেলতেই চিঙৰা দিব লাগে বোলে, দিলে ভাল হয়। আৰু গৰম তেলত দিলে চিঙৰাখিনি ভাজিবলৈ ভাল নহয়। আৰু এনেকৈ দিছে, এনেকৈ পূৰা গোটেই বনাই পূৰা ৰেডি কৰি লৈ আছে। এয়া বনাই লৈছে পূৰা। আপোনালোকে কোনে কোনে বাৰু চিঙৰা বনাই কমেণ্ট কৰি জনাবচোন। এনেকৈ পূৰা বনাইছে, এনেকৈ তেলত ভাজিব দিছে। এতিয়া তেলখিনি ঠাণ্ডা তেলতে দি দিছে, আৰু ঠাণ্ডা তেলত দিলে ভাজিবলৈ ভাল হয় বুলি শুনিছোঁ। আৰু এনেকৈ ভাজিব দিছে। ভাজা হৈ গ'লে তাৰপিছত অকণমান কালাৰ আহিলে তাৰপিছত নমাই দিব। আজিলৈ বাই বাই।